হেল্ল' গাইজ নমস্কাৰ। অসমত বহুত ধৰণৰ ৰাজনীতি চলি আছে। উচ্ছেদ অভিযান, মিয়া খেদা অভিযান আৰু কিছুমান কণ্টেণ্ট ক্ৰিয়েটাৰৰ গালি ক্লাছ, এইবোৰক লৈ ইয়াৰ বাহিৰে আৰু একোৱেই চলা নাই অসমত। খালি অসমীয়াক লৈ বহুত সংঘাত চলি আছে। কেইদিনমান আগত মুছলমান যুৱতী চুমি আক্তাৰক গ্ৰেপ্তাৰ কৰা হ'ল। চুমি আক্তাৰ অসমীয়া লোকসকলক গালি দিয়াৰ কাৰণে তেওঁৰ গ্ৰেপ্তাৰ হ'ল। কিন্তু চুমি আক্তাৰ অসমীয়া লোকক টাৰ্গেট কৰি গালি দিছে না বেলেগ কোনোবাই মিয়া মানুহক টাৰ্গেট কৰি গালি দিছে, এইটোতো কোনেও চোৱা নাই। আচলতে মেইন বস্তুটো চাব লাগিছিল, কোনে কি কৈছে নকৈছে, কোনে কাক কি ক'লে নক'লে, তাৰপিছতহে জাজ কৰিব লাগিছিল। কিছুমান অসমীয়া লোকসকলে মিয়া মানুহক টাৰ্গেট কৰি বহুত গালি গালাজ কৰি থাকে ইউটিউবত, ফেচবুকত, কিন্তু তেওঁলোককতো নাচায়। এজন যুৱতী অসমীয়াসকলক গালি গালাজ কৰিছে কাৰণে তেওঁক আজি গ্ৰেপ্তাৰ কৰা হ'ল। কিন্তু এনেকুৱাটো কথা নহয়। যিজনে ভুল কৰিব চবৰে শাস্তি সমানে হ'ব লাগিব। এইটো অসমত যিজনে ভুল কৰিব তাৰে শাস্তি হ'ব লাগিব, চাহে অসমীয়া হওক, চাহে মুছলিমেই হওক, চাহে মিয়াই হওক, এইটোক লৈ কথা নাই। মানুহৰ চবৰ কাৰণে আইন সমান। আইন বস্তুটো কাৰোৰ কাৰণে আলাদা আলাদা নহয়।